এটা নতুন ভিডিঅ'লৈ মই বৈশালী আপোনালোকক স্বাগতম জনালোঁ। এই আমি গাড়ী পৰা আমি গৈ আছোঁ আৰু আপোনালোকে যদি ইয়াত খাব বিচাৰে খাবও পাৰিব। ৰেষ্টুৰেণ্টো ব্যৱস্থা আছে। ইয়াত দেখিছে ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ জাম্পিং কৰি আছে। ইমান ধুনীয়া আমি পাৰ্কত ফুৰিব আহিছোঁ। এয়া আমাৰ ছাৰ আহিছে। ছাৰ কি লুকাইছা কিবা এটা কৈ দিয়া। আৰু এয়া আমাৰ ছাৰ আহিছে। ক'ত আহিছোঁ কৈ দিয়া। দিখৌ ৰিভাৰ ব্ৰিজলৈ বহুত ধুনীয়া। অলপ ভিতৰ জেগা হয় কিন্তু ভাল। চুইমিং পুল আছে এইফালে আৰু বিভিন্ন ধৰণৰ আছে। ইমান ধুনীয়া ধুনীয়া ঘৰ আছে। নোৱাৰি। এপাক ঘূৰি যাম আহা। আমাৰ কাৰণে পাৰিবি মানে মোৰ কাৰণে নাই। বহুত ধুনীয়া হয়। ইমান অকণমানিটো কি ভাবিবা। পানীখিনি উলিয়াই দিব। দেখিলা মই কৈছিলোঁ নে তোমাক গণেশ পূজা কৰে না ভিতৰত। এই ঘৰটোৰ ভিতৰত সোমাই কিন্তু বহুতেই ভাল লাগে। মোৰ কিন্তু বিৰাট ভাল লাগিলে। আৰু আপোনালোকে কোনে কোনে সোমাইছে গম পাইছে যেন সঁচাকৈ তাৰ ভিতৰত সোমাই থকা মজাটো বহুত বেলেগ হয়। আৰু যিহেতু মই আগতে সোমাই পোৱা নাছিলোঁ তাত যিহেতু দেখিলোঁ আৰু দেখি সোমাইছিলোঁ সঁচাকৈ ভাল লাগিলে। আৰু চাওকচোন এটা বাঁহৰ চাংঘৰ আছে তাৰ ওপৰতে মানে গছৰ ওপৰত এটা বাঁহৰ চাংঘৰ বনাই থৈছে। সঁচাকৈ ভাল লাগিছে। তাতো আমি উঠিলোঁ। ফাৰ্ষ্ট টাইম মই উঠিছিলোঁ সেই বাঁহৰ ঘৰটোত উঠিছিলোঁ। কাঠৰ আছিলে। সেইটো ঘৰ আছিলে তেজপুৰত আছিলে। তেজপুৰত যিটো কাঠৰ ঘৰ আছে সেই ঘৰটোত মই ফাৰ্ষ্ট টাইম উঠিছোঁ। আৰু ছেকেণ্ড এইটোতে উঠিছোঁ। সঁচাকৈ ভাল লাগিলে। চাওকচোন দিখৌ নদীখন ইমান ধুনীয়াকৈ দেখে। সঁচাকৈ ভাল লাগিলে। এটা ধুনীয়া পৰিৱেশ। আৰু কোন কোন আহিছে বাৰু ইয়াত সকলোৱে কমেণ্ট কৰি মোক জনাবচোন। পুৰা বাঁহৰ ঘৰটোৰ পৰা আপোনালোকক তলৰ পৰিৱেশটো দেখালোঁ। চাওকচোন এয়া ছাৰে যিহেতু ল'ৰাকেইটাক ছাৰে চিনি পায় আৰু ছাৰে ৰখিব নোৱাৰিলে। ছাৰে জঁপিয়াবলৈ ওপৰত উঠিলেগৈ কিন্তু যিহেতু দেখিছে সিহঁতৰ জঁপিয়াত এইটোৱে সেইটোৱে গাত পৰি দিছেগৈ। আৰু তাত মানে এটা যদি নিজে যদি ৰখি থাকিব নোৱাৰে ধাম ধাম পৰি যাব তাত। আৰু দেখিছে ইমান ধুনীয়াকৈ খেলিছে। ছাৰো জঁপিয়াবলৈ মন কৰিলে আৰু জঁপিয়াবলৈ গ'ল। আজি মই নসাজি নিজকে দু হাতে লিখি ললো তোমাৰ নাম। কোনে আনে দেখা গৈয়ে কাষলে যাম। মৰমে দৰি লবা অভিমান। লাজে লাজে তোমালে চাম। তোমারে বুকুতে জিয়া লাজে লাজে তোমালে চাম। যিহেতু ফুৰিব গৈছোঁ ফটো নমৰাকৈতো থাকিব নোৱাৰোঁ। তাত মই দুখনমান ফটো আপোনালোকক দেখাই দিলোঁ। আৰু ভিডিঅ'টো ফটো দেখাৰ পিছতো বহুত ছুটি হৈ থাকিলে সেইকাৰণে ভাবিলোঁ অকণমান দীঘল কৰি দিওঁ। আৰু যিহেতু মই ৰিভাৰ ব্ৰিজত মই দুবাৰ গৈছোঁ। এবাৰ মাহঁতৰ লগত গৈছিলোঁ, এবাৰ আমি গৈছিলোঁ। আৰু তাৰ লগতে আমাৰ মা আহিছিলে, এনাই আহিছিলে আৰু এটা মামাহঁতৰ ভাইটি আৰু এটা আমাৰ বাহঁতৰ ভাইটি। আৰু সিহঁতৰ লগতো আমি গৈছিলোঁ তাত। কিন্তু তাত মৰা ফটো দিব নোৱাৰিলোঁ কাৰণ সিহঁতি কাৰেংঘৰত ফটো মাৰিছিলে। তাৰে ফটো 2 কপিমান আপোনালোকক দি দিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে।